হেল্ল' গাইজ, আজি ভিতৰত ৰাতিপুৱা আৰম্ভ কৰিছোঁ। মানে 11 দিনে সকাম, আজি কাজ আছিলে আৰু আমি এতিয়া সকামত আছোঁ। তাৰপৰা কি হ'ল, এহেঁতি খাই আছে এইফালে, গোটেইকেইটাই খাই আছে। মানে মই নাখাওঁ বুলি ভাবিলোঁ, খালি আলু খাই আছোঁ মই। দেৰি হ'বগৈ এতিয়া, 10মান বাজিলেই চাগে। নাম হৈ আছে এফালে আৰু ঘৰ যাম আৰু মানে এতিয়াৰ পৰাই আৰম্ভ কৰি দিছোঁ আজি ভিডিঅ'টো, কাইলৈ শেষ কৰিম। কালি কি পাওঁ দেখুৱাম আৰু কিবা ঘৰলৈ গৈ মেলি লওঁ। আলুটো মইহে খাইছোঁ, সিহঁতি কেমেৰাত ইফালে নোলায়। এইফালে সকাম হৈ আছে, নাম চাম গাই আছে কাৰণে ইমান এইবিলাক কৰি থাকিবলৈ ভাল লগা নাই। একেবাৰে কাইলৈ লগ পাই আছোঁ আৰু ৰ'ব। পানী খোৱা নেকি? একেবাৰে ৰাতিপুৱা লগ পাই আছোঁ ৰ'ব। এতিয়া মানে নাম গাই আছে। কুঁৱলী চাওক ৰাইজ, একো নেদেখিয়ে চাগে। আমাৰ মুকলি মানে ঘৰ গৈ লওঁ, আকৌ লগ পালোঁ। এতিয়া গৈ আছোঁ আমি স্কুল, আৰু স্কুলত মোক ফটো কেইখন খুজিছে, কিবা কামত চাগে। ফটোখিনি দি কৰি লওঁ, দেখুৱাই যাম মোক। গুড মৰ্ণিং মানে ৰ'দ ওলালে এতিয়া, ইমান গুড মৰ্ণিং হৈ থকা নাই আৰু। কি তয়ো যাবি নেকি? আজি ভোজ আছে, কালি বস্তু এটা নিবলৈ পঠিয়াইছোঁ। দোকানৰ পৰা আহি ল'লেকে আমি সেইখিনি অকণ ৰখোঁ ভালকৈ। মানে ৰাতিপুৱা শুই উঠি ভাত চাত খাই লগালগ আহিছোঁ, একো এটা খোৱাই নাই। মানে বোলো আন কিবা এটা খাওঁ, চিপছ টিপছ কি আনে ইহে জানিব। এয়া ফুলাইছে মজা মজা। গৈ মেলি লওঁ এতিয়া কমা গাঁও। বাইন থৈ দিবি, বাইন থৈ দিবি। নহ'লে আমাৰ লগত য'লৈকে যাওঁ তলৈকে গুচি যায়। থাক এতিয়া পালি সেইটো বেচা এতিয়া তুমি পুৰা খেল দি আছে ল'ৰা ছোৱালীয়ে। ফটোখন মাৰি লওঁ যাওঁ। আমি স্কুলৰ পৰা পাৰ হৈ গ'লোঁ, স্কুলৰ পৰা আহিলোঁগৈ, ফটো চটো দিলোঁ। ক'ব গ'লে মনে স্কুলৰ পৰা এতিয়া ফটো চটো চব দি কৰি আহিলোঁগৈ। এতিয়া ঘৰলৈ গৈ আছোঁ। মদালে তামোল এখন লৈ গৈছোঁ, আৰু একো নিবলৈ পইচা নাই। এতিয়া আজিতো সকামৰ আজি শেষ, আজি তাত খানাও আছে, তাত খাই কৰি আৰু কি পাওঁ কি নাই আৰু কিবা কিবি দেখুৱাই দিম। নহ'লে বেছি ভিডিঅ'টো দীঘলো হৈ যায়, চুটিকৈ বনাবলৈ চেষ্টা কৰিছোঁ। এতিয়া ৰাস্তাডোখৰ নেদেখাওঁ, একেবাৰে তাত গৈ পিনি মই আকৌ কিবা এটা আৰম্ভ কৰিম, একেবাৰে ঘৰ পাই লওঁগৈ। আৰু এতিয়া যাওঁ খানালৈ, আহি কৰি অকণ বহিলোহি। তাৰপিছত এতিয়া ডাইৰেক্ট খানালৈ ওলাইছোঁ, খানাটো খাই কৰি লওঁগৈ কিহে দিছে। ঐ হৰি, খানালৈ যাওঁ, ইহঁতেও যাব পাৰে। ডাইৰেক্ট এতিয়া খানাত গৈ লগ পাই আছোঁ। এনেকৈ পোৱালিকেইটা অকণমান খেলি কৰি আছে গোটেইখিনিয়ে মিলি জুলি। তাৰপৰা অকণমান আমি বহিলোঁ, তাৰপিছত খানা খাবলৈ গ'লোঁ ডাইৰেক্ট। আগৰ হৈ গ'ল একদম। পোৱালিকেইটা মানে খেল কি নাচাব মানে এটা কিৰিছ কা চুনেগা গানা। সভাপাতি ঘৰা হৈ গ'ল। বাকী আমি এতিয়া বেডমিণ্টন খেলিবলৈ যাওঁ। আজি ভিডিঅ'টো ইমানেই আছিলে, যদি ভাল পালে লাইক এটা কৰি দিব, যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইবটো কৰি দিব। ইমানে আজিলৈ দিয়ক, নতুন এটা ভিডিঅ'তে পুনৰ লগ পাম।